আমাৰ মহিলাসকলে জানি বা নাজানি বন্ধন বেংক মাইক্ৰ ফাইনেন্স বহুত লোন লৈ বহি আছে হয়নে? এতিয়াৰ পৰা মোৰ এটা ৰিকুৱেষ্ট, ভৱিষ্যতে 26% লোন নল'ব, কাৰণ এইটো লোন ল'লে ঘূৰাই দিব নোৱাৰি। কিন্তু যিসকলে ল'লে তেওঁলোকৰ লোন চৰকাৰে ঘূৰাই দিব, আপোনালোকে আৰু ঘূৰাই দিব নালাগে। মাইক্ৰ ফাইনেন্সৰ এজেণ্টবিলাকে বৰা দিগদাৰি কৰি থাকে হয়নে? বহুত দিগদাৰি কৰি থাকে। পইচা কেইটা লাগে 26% ইণ্টাৰেষ্টত আপোনালোকে আগলৈকে গৈ নল'ব আৰু দেই। এই লোনখিনি আপোনালোকে আৰু ঘূৰাই দিব নালাগে। লোন কিমানৰ আছে হাত নুঠাব, খালি হাত চাপৰি বজাই দিয়ক, মই তেতিয়া গম পাম। বা বহুতৰ আছে ঐ, হা আছে। এজেণ্টবিলাকে সপ্তাহে সপ্তাহে যায় আৰু পইচা নিদিলে দিগদাৰি কৰি থাকে নহয়, হয়নে? মই শুনিছো টিভি ওলাই লৈ যায়, হয় নেকি? এতিয়া আপোনালোকক মই এটা কথা কলো, ভৱিষ্যতে আপোনালোকে বন্ধন বেংক মাইক্ৰ ফাইনেন্স এইবিলাকৰ পৰা লোন নল'ব, কাৰণ 26% লোন ল'লে লোন ঘূৰাই দিয়াটো সহজ কথা নহয়, ঠিক আছে? আৰু আজিলৈকে যিখিনি লোন ল'লে সেইখিনি মই ঘূৰাই দিম, হ'ব? চৰকাৰ হ'লে সেইখিনি আমি লোনখিনি ঘূৰাই দিম, আপোনালোকে টেনশ্যন